हेलो एवरीवन वेलकम बैक टू माय चैनल और इतिया হৈছে মোৰ মেহেন্দি সেৰেমনি মই হালদি ব্লগটো দিছো আপোনালোকে যদি চোৱা নাই চাব আৰু ইতিয়া কুধলি সময়ত মই মেহেন্দি লগাবলৈ ৰেডি হৈছিলো আৰু এটোৱে আছিল আমাৰ পেন্ডেলৰ ডেকোৰেশনটো ওপেন পেন্ডেল ৰাখিছিলো এবাৰ আৰু এয়া মোৰ মেহেন্দি বেকড্ৰপটো এটো কেনেকা লাগিছে জনাব আৰু ইতিয়া মই মেহেন্দি লগাই আছো আৰু মোৰ লগৰ এজনীয়ে মোক মেহেন্দি লগাই দিছিলে কিন্তু প্ৰথমতে তাইক মই ধৰিব পৰা নাছিলো কিন্তু পিছত গম পালো আমি একেখন কলেজতে পঢ়া বুলি বহুত ধুনিয়া মেহেন্দি লগাই আৰু বহুত ভাল হয় তাই আপোনালোকেও তাইক লব পাৰে মেহেন্দিৰ কাৰণে তাইৰ নামটো হৈছে বৈশালী দেৱনাথ মেহেন্দি আৰ্টিষ্ট তাইক সঁচাকৈ লব পাৰে বহুত ধুনিয়াকৈ মেহেন্দিখিনি আঁকি দিছে বহুত কম সময়ত আৰু মই যেনেকৈ বিচাৰিছিলো তেনেকৈ আঁকি দিলে যেহেতু মই নিজেই মেহেন্দি লগাই বহি আছিলো হেতু কাৰণে বহুত এটা ভিডিও কৰিব পৰা নগল মই এই ভিডিওবোৰ কালেক্ট কৰিহে লৈছো তাকে আৰু অলপকে আপোনালোকৰ লগত শেয়াৰ কৰিছো যেহেতু আপোনালোকে মোৰ এটা ফ্যামিলি হয় আৰু এয়া মোৰ লগত খুৰি বহি আছিল মোৰ মেহেন্দি আউটফিটটো এযোৰ পিংক কালাৰ লেহেঙ্গা হয় কেনেকুৱা লাগিছে জনাব মই ফেসবুক আৰু ইনষ্টাগ্ৰামত নিউম চেনাজ বুলি আছো মই তাত মেহেন্দি ৰিলছবোৰ শেয়াৰ কৰিম আশা কৰো আপোনালোকে চাব আৰু ফলো কৰিব আৰু এয়া মোৰ সব ফ্যামিলি ৰিলেটিভছবোৰে মেহেন্দি বুলি গ্ৰীন পিন্ধি আহিছিলে আৰু এয়া সবৰ লগতে আমি ফটো উঠিছিলো বহুত ভাল লাগিলে বহুত এনজয় কৰিলো এই দিনটো